কবিতাৰ শিৰোনাম শিক্ষক মই যুগ যুগ ধৰি। কথা সাইফুদ্দিন আহমেদ। আবৃত্তি ৰুনা লাইলা আহমেদ। শিক্ষক মই যুগ যুগ ধৰি। শিক্ষা দি আহিছোঁ প্ৰাণ ভৰি। কেতিয়াবা নিজৰ গৃহত ৰাখি, নতুবা আশ্ৰম পাতি। নিজৰ দুখ ভাগৰ পাহৰি, অনাদি অনন্ত কাল সামৰি। শিষ্যক দিছোঁ জ্ঞানৰ সমাহাৰ। দিনে ৰাতিয়ে মই শিষ্যক দিছোঁ শিক্ষা। এতিয়া যুগৰ সলনি হ'ল, শিক্ষাৰ সময় বান্ধি দিয়া হ'ল। তথাপিতো তাকৰ সময়তে বিদ্যা দিছোঁ শিষ্যক সমানে বিলাই। সমাজৰ নানা বাধা বিঘিনি নেওচি, শিষ্যক দেখুৱাইছোঁ মোক্ষ লাভৰ উপায়। শিক্ষক মই যুগ যুগ ধৰি। নিজ সংসাৰৰ তিক্ততা পাহৰি, শিষ্যৰ হৃদয়ত জ্ঞানৰ বন্তি জ্বলাও, অজ্ঞানতাৰ প্ৰাচীৰ ভাঙি। শিক্ষা মোৰ ধৰ্ম, শিক্ষা মোৰ কৰ্ম, শিক্ষাদানৰ ব্ৰতত ব্ৰতী। দুখীয়া সুখীয়া সকলোৰে প্ৰতি। থাকে সদায় মোৰ সমমতি, মোৰ প্ৰাণৰ ৰস পাই শৈশৱে হাঁহে, কৈশোৰত সপোন দেখে, যৌৱনত ঠন ধৰি উঠে। বাস্তৱ পৃথিৱীৰ সতে যুঁজিব পাৰে। শিষ্যৰ যোগ্যতাত আনন্দ লভো, অযোগ্যজনৰ প্ৰতি দুখময় এটি হুমুনিয়া কাঢ়ো। পুনৰ চেষ্টা কৰিবলৈ উৎসাহিত কৰোঁ। মোৰ হাতৰ পৰশ পাই বহু পণ্ডিতে পাণ্ডিত্যৰ প্ৰাচুৰ্য গঢ়ে। নদীপ্তিৰে জগত জিনি জীৱনটো সাৰ্থক কৰে। শিক্ষক মই যুগ যুগ ধৰি। জ্ঞান দিওঁ হৃদয় উজাৰি। যুগ যুগ ধৰি চলি আছে, চলি থাকিব আজীৱন এই ৰীতি। ধন্যবাদ।